মই হম ৰজা কেলা ৰজাই পিছফালে গেঞ্জি পিন্ধি ঘূৰি আছে বাহ वाह क्या सीन है তুমি হবা ৰাণী ৰাণীয়ে আকৌ ৰিল বনাই আছে পজাৰ কাৰণে আমাৰ এই কাহিনী পিছত পোনা দুটি না 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 তোমালোকৰ কাহিনী আৰু পিছত পোনা দুটি ক'ব নালাগে তোমালোকৰ চিনেমাখন দেখা পালে সিহঁতি গম পাব যে আমাৰ মা দেউতা আগতে ধুনু আৰু মুনু নামেৰে ফেমাছ আছিল বুলি वाह তো গাইস আজি আপোনালোকলৈ এটা সুখবৰ লৈ আহিছো যিটো খবৰ শুনাৰ পাছত আপোনালোকৰে কিছুমান খুব বেছি সুখী হ'ব পাৰ হৈ যোৱা 2-3টা মান ভিডিঅ'ত এটাৰ পাছত এটাত ইউটিউবে কেলা বেক টু বেক ইয়েলো ডলাৰ লগাই দিছে যাৰ মতলব না এই ভিডিঅ' কেইটাত এডছ লাগিব না এই ভিডিঅ' কেইটাৰ পৰা কিবা আৰ্নিং হ'ব লাগিলে এই ভিডিঅ' কেইটাত যিমানে ভিউ নহওক লাগিলে এই ভিডিঅ' কেইটা যিমানে ভাইৰেল নহওক সঁচাকৈ কৈছো মই এতিয়া কেলা ইমানেই বেছি আনন্দত আছো ন আনন্দতে কেলা নাচি দিও লাগিছে কেলা ওচৰ চুবুৰীয়া আৰু সমাজখনে মোক লৈ হিংসা কৰেতো কৰে কিন্তু এতিয়া স্বয়ং কেলা ইউটিউবে মোক লৈ কেলা হিংসা কৰিব লৈছে বৰ্তমান ইউটিউবেটো কেলা দুটাই বস্তু সাপোৰ্ট কৰে এটা হৈছে হাই গাইছ মই আল কৰি আছো হাই গাইছ মই বাল কৰি আছো হাই গাইছ মই আল ৰানি আছো হাই গাইছ মই বাল ৰানি আছো আৰু দ্বিতীয়টো হৈছে হাই বন্ধু বান্ধৱীসকল গুড ইভিনিং কি কৈছে আপোনালোকে চাহ পানী খালে নে নাই এইবিলাক ৰাতিপুৱাই গুড মৰ্ণিং দি পেলাই মাথাটো বেয়া কৰিবলৈ হাই ফেচবুকৰ নায়িকাসকলক আজি একচাত বজাই দিওঁ তো বলক পুলিশ প্রশাসনক সম্মান কৰো সেইভাবে ডিসক্লেমারটো দিয়া হৈছে অনুৰোধ কৰিব বিচাৰিম ভিডিওটো যিসকলে চাই আছে স্কিপ নকৰাকৈ যেন শেষলৈকে চাই আৰু এই ভিডিওটো চাই কোনো গুটি থকা খবৰে পুলিচ কেছ দিম বুলি ভাবকি প্ৰদান নকৰে যেন কিয়নো মনত ৰাখিবা মামা বিধায়ক হে আমাৰে এই ভিডিওটো চাই আপোনালোকে কেৱল হাঁহক কিয়নো আমাৰ উদ্দেশ্য কেৱল মাত্ৰ মনোৰঞ্জনৰ হে কোনো লোকক ব্যক্তিগত আক্ৰমণ কৰা নহয় ইয়াৰ পাছতো যদি কোনো লোকে গাত পাতি লয় তো ফিৰ আও কভি হাবেলি পে समझ रहे हो গুড মৰ্ণিং সকলোকে চাহ পানী খালেনে বাৰু সকলোৱে আইও হিলতি বাইজনী হিলা ইমান মৰমত সুধিছে চাহ পানী খালে নে আপোনালোকে বুলি কিন্তু তোমাক এতিয়া কেনেকৈ কওঁ যে আমাৰ ঘৰত ক্ষতি গাই নাই নহয় अच्छा গাখীৰ নহলে আকৌ চাহকাপ খাই ভালেই নালাগে নহয় আৰু মই গাঁৱত গৈ আছো আৰু গাখীৰ আনিবৰ কাৰণে অ আচ্ছা আমাৰ হিলতি বাই মানে গাখীৰ হিলাই গাখীৰ আনিবলৈহে গৈ আছে অ চাবা আকৌ সাৱধান তুমি যেনেকৈহে হিলাই গাখীৰ আনিবলৈ গৈ আছা গাখীৰৰ জেগা পাওঁতে তোমাৰ গাখীৰ লৰি কেলা ক্ৰীম হ'বগে भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी আৰু মইনাৰো স্কুল আছে ভাবিছো গাখীৰ লৈ আহো ঘৰতো আলহী আছে এইবোৰে হৈছে না আমাৰ ফেচবুকৰ ডেইলি ভ্লগাৰ ৰাতিপুৱা উঠাৰ পৰা ৰাতি নাইটিটো পিন্ধি পৌকৰ লগত শুৱালৈকে ভিডিঅ' কৰি যদি আমাৰ ৰাইজক নেদেখায় ইহঁত বিলাকে কেলা শান্তিয়ে নাপায় বোলো আজিকালি বোৱাৰী বিলাকৰ কিনো চাবা ভ্লগ ৰাতিপুৱাই কেলা গুড মৰ্ণিং বুলি কৈ দেখুৱাই দিয়া বুকুৰ অমিতা হেনথক হাই গাইজ গুড ইভিনিং তোমালোকে বাৰু চাহ তাহ খালাই নেকি বাহ বৰ প্ৰকাণ্ড নাৰিকল হে নাই মানে কৰবানো খাবি চাহ তাহখন হৈ আগৰজনীয়ে কেলা গাখীৰ আনিবলৈ গৈ এতিয়ালৈকে পোৱাহে নাই নহয় নাজানো আৰু ক'ৰ পৰেকৰ লগত লিলিমাই কৈ ফুৰিছেগে গাখীৰ কেলা আনিবলৈ গৈছে নে গাখীৰ খুৱাবলৈ গৈছে কেলা একো ধৰিবই পৰা নাই এই ভিডিঅ'টো ন বাছ ইমানখিনিয়ে না ইয়াৰ হাত আছে না ইয়াৰ ভৰি আছে আৰু না এই ভিডিঅ'টোৰ দ্বাৰা কিবা ক'ব বিচাৰিছে না এই ভিডিঅ'টোৰ দ্বাৰা কিবা বুজাব বিচাৰিছে চৰি বুজাব বিচাৰিছে মইহে সেইটো বুজি পোৱা নাই ভৰিৰ মাজৰ সেই ডাব্লিউটো দেখুৱাই বুঢ়ীয়ে কেলা ডেকাবিলাকক এইটো বুজাব বিচাৰিছে যে দেহাটোৰহে 40 বছৰ হৈছে মনটো এতিয়াও ফুল কমলীয়াই হৈ আছে ইচ্ছা কৰিলে তোমালোক আহিব পাৰা মোৰ ওচৰলৈ এতিয়াও 8 ইঞ্চি ল'ব পৰা কেপাচিটিটো হৈ আছে সকলোকে শুভ দুপৰীয়া জনাইছো দেই ৰাতিপুৱাই হওক বা দুপৰীয়া হওক এফবিত যদি ইহঁতৰ নিচিনা 40-45 বছৰীয়া বুঢ়ী মাইকীবোৰে দুডুকিটা নচয় যদি আপডেটটো নিদিয়ে যে হে বন্ধু বান্ধৱীসকল গুড মৰ্ণিং হে বন্ধু বান্ধৱীসকল গুড নাইট যদি এই বুলি নকয় তেনেহ'লে কেলা অসমৰ আধা আধি ৰাইজেতো কেলা গমেই নাপাব যে এতিয়া কেলা গুড নাইটে হৈ আছে গুড মৰ্ণিং হৈ আছে নে গুড ইভিনিং হৈ আছে মোৰ কিন্তু ভাত বনোৱা হৈ গ'ল দেই বন্ধুবান্ধৱীসকল লাও মাছ বনালো অ বোলো ঠিকেই কেৰাহীত বনাই থৈছে লাও মাছ আৰু বুকুৰ লাও দুটা দেখাই ভিউ গোটাব বিচাৰিছে ন চ' মাছ বাহ ৰে বাহ নাৰী তোমাৰ মহিমা অপাৰ এয়া চোৱাচোন মোৰ মানুহজনে কি কৰিছে এয়া দেখিছা বন্ধুবান্ধৱীসকল লাও লগাইছে ইচ এই প্ৰকাণ্ড লাও দুটা থকাৰ পাছত মানুহজনে যদি কেলা লাওৰ খেতি কৰি খাব লগা হৈছে তেনেহ'লে ধিক্কাৰ দিছো তোমাক দেই নাপায় हम तो दीवाने हुए यार একজেক্টলি ল'ৰাবোৰে ন এইবোৰৰ প্ৰতিয়ে দিবানা আপুনিও এইটো কথা ভালদৰে জানে সেইকাৰণে কেমেৰা এংগুলটো চেঞ্জ কৰি দেখাই থৈ দিছে নহয় জানো বুকুৰে মাজতে কি জুই জ্বলে দহৰো যে মিঠা লাগে বহুত সৰু মানে লাওকেইটা ডোন্ট মিছ আণ্ডাৰষ্টেণ্ড
সঁচাকৈ দেই, যিবোৰ অংগ নাৰীয়ে ঢাকি ৰাখিব লাগে, যিবোৰ অংগৰ লগত নাৰীৰ সন্মান তথা নাৰীৰ ঘৰখনৰ সন্মান জড়িত হৈ থাকে, তেনেবোৰ অংগ সামান্য এটেনশ্যনৰ বাবে, ছচিয়েল মিডিয়াৰ ডলাৰৰ বাবে, পপুলাৰ হ'বৰ বাবে দেখুৱাই দিয়া ইহঁতবোৰত কৈছোন সেই দেহ ব্যৱসায় কৰা কেইজনে মোৰ চকুত ভাল। কমচে কম তেওঁলোকে কিবা পেটৰ তাৰণাত বা কিবা মজবুৰিতহে দেহাটো বিক্ৰী কৰিছে, তাকো চাৰিবেৰৰ মাজত, ইহঁতৰ নিচিনাকে সামাজিক মাধ্যমত সামাজিকভাৱে নহয়। কথাটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব। তো আজিলৈ মানে আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো টিপি থ'ব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন পাব আৰু তেতিয়াহে চাই থাকিবলৈ পাব। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম। তো আজিলৈ মানে জয় হিন্দ, জয় আই অসম, বাই বাই।